জুবিন দাৰ মৃত্যুৰ কেইদিনমানৰ পিছত কিছুমান মুখা পিন্ধা ইউটিউবাৰ এখন মিটিং দিছিল যে আমি জুবিন দাক এনেকৈ ন্যায় দিব লাগিব, আমি এইটো কাম কৰিব লাগিব, আমি সেইটো কাম কৰিব লাগিব, বহুত কথা কৈছিল। মই ভাবিছিলোঁ হয় নেকি, বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আকৌ দেই, মানে আপোনাৰ মুখা পিন্ধা অভদ্ৰ ইউটিউবাৰ। কিন্তু দিন আপোনাৰ বাগৰাৰ লগে লগে সেই মিটিঙৰ মানুহখিনি ক'লৈ গ'ল গম নাপাওঁ, মানে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এটাও কথা কোৱা কিন্তু সেইসকলক দেখা নগ'ল। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ ডেৰগাঁও ৰোষ্টাৰ। আজি আমি কথা পাতিম মুখা পিন্ধা অভদ্ৰ ডিম্পু বৰুৱাৰ বিষয়ে। তেনে বলক আজি পলম নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিখিনি মানুহে গম পায় যে আপোনাৰ ডিম্পু বৰুৱা কোন হয় সেইখিনি মানুহে আচলতে বহুত ভালকৈ জানে, কিন্তু কিছুমান আপোনাৰ আছেতো অন্ধভক্ত, সেইসকলেহে আচলতে ডিম্পু বৰুৱাক ছাপোৰ্ট কৰি থাকে। অসমীয়া আৰু তাৰ আপোনাৰ স্থানীয় ভাষাটো মিক্স কৰি অসমীয়া ভিডিঅ' বনাব আৰু লোকৰ পৰা আপোনাৰ মানে কপি কৰি অসমীয়ালৈ আপোনাৰ অনুবাদ কৰি অকণমান ৰহন সানি এটা ভিডিঅ' বনাব আৰু সেই ভিডিঅ'টোকে মানুহে লাখ লাখ চাই আপোনাৰ মানে ডিম্পু বৰুৱাক একদম ওপৰলৈ উঠাই নি আছে। কিন্তু ডিম্পু বৰুৱাৰ আপোনাৰ নিজৰ প্ৰতিভা বুলিবলৈ একো নাই। যিমান ইংলিছ ভিডিঅ' হওক, হিন্দী ভিডিঅ' হওক, তাৰ পৰা আপোনাৰ মানে কপি কৰি কৰি অসমীয়াৰ দুই এটা শব্দ সোমোৱাই ৰহন সানি সানি মানে সেইবিলাক ভিডিঅ' বনাই আমাক ডিম্পু বৰুৱাই মানে বুৰ্বক বনাই আছে। ডিম্পু বৰুৱাই মাহেকত লাখ টকা উপাৰ্জন কৰে, কিন্তু আপুনি কেতিয়াবা ডিম্পু বৰুৱাক মানুহক হেল্প কৰা আপুনি দেখিছেনে? যে মাজে মাজে এনেকুৱা কথা ওলাইছে যে সৰু দোকান এখন আপোনাৰ উদ্বোধন কৰিবলৈ মাতিছিল আপোনাৰ ডিম্পু বৰুৱাক, কিন্তু ডিম্পু বৰুৱাই আচলতে পইচা কম হোৱাৰ কাৰণে আপোনাৰ মানে তাত নগ'লেই। মানে তেনেকুৱা চৰিত্ৰ হয় মানে ডিম্পু বৰুৱাৰ। আৰু আজি অলপ দিনৰ পৰা ডিম্পু বৰুৱা আৰু আপোনাৰ শ্যামকানু মহন্তৰ যিখন ফটো ভাইৰেল হৈ আছে, সেইখন ফটো চাই গম পায় যে ডিম্পু বৰুৱা আচলতে আচল মানসিকতা কি হয়। যিজন শ্যামকানু মহন্তই আপোনাৰ জুবিন গাৰ্গক নি হত্যা কৰিছিলগৈ, তাত তেওঁ এতিয়া বৰ্তমান আপোনাৰ পুলিচে ধৰিছে, সেইজন শ্যামকানু মহন্তক ডিম্পু বৰুৱাই ধন্যবাদ দিছে। তাতকৈ লাজৰ কথা কিবা হ'ব পাৰে বুলি মইতো নাভাবোঁ। কিছুমান অনভক্তক ক'ব যে তোৰ কাম নাই, তোৰ কাম নাই। আৰে ডিম্পু বৰুৱাই তহঁতক বেল বনাই আছে, ইমান টকা উপাৰ্জন কৰে, দুই তিনিটা দুখীয়া মানুহক হেল্প কৰিলে তোৰ ডিম্পু বৰুৱাৰ কিন্তু একো নাযায়। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিখন মানে ডিম্পু বৰুৱা আৰু মানে আৰু অলপ মানুহ আছিলে, এইটো কি আছিলে তাৰ নামটো আপোনাৰ হেৰি আছিলে নেকি, আছাম জেট, তাৰতো বৰ বৰ কথা। সিটো আপোনাৰ জুবিন গাৰ্গক আগতে বহুত বেয়া বেয়াকৈ কৈ থৈছে, এতিয়া আকৌ সি আৰু ডিম্পু বৰুৱাই মিলিহে মানে আপোনাৰ আমাৰ মৰমৰ জুবিন দাক ন্যায় দিব পৰা হয়। বৰ লাজ লগা কথা, মানে শুনিলে হাঁহি উঠে। কিন্তু এইবিলাক কৈ মোক লাভ নাই,